guys, কি খবৰ? ৰাতিপুৱাই পৰা সকলোকে গুড মৰ্ণিং। ৰাতিপুৱাই পৰা উঠিলোঁ, এতিয়া আপোনালোক ডিউটিলৈ বুলি ওলাব লাগিব। এতিয়া চকু খুলি আছে, দেখিছেনে? ডিউটিটো যাব লাগিব। চালো তো গাইছ, লং পেণ্ট চং পেণ্ট পিন্ধি ল'লোঁ দিয়ক, আৰু অলপমান চাৰ্ট তাৰ্ট পিন্ধি এতিয়া এবাৰ ষ্টাইল মাৰি দিলোঁ। তো দেখিছেনে এই মতিও মোৰ লগত যাব। মতিটো দেখিছেনে ষ্টাইল মাৰা হয় নাই, বাকী লিপষ্টিক হয় ভাই চাহাব, ছোৱালী মানুহবিলাকে চকচো একদম বা লিপষ্টিক তাৰমানে খাইতে বহুতো তেলোৱা লিপষ্টিকে গৈ থাকে। তো ময়ো ছোৱালী মানুহ যিহেতু ষ্টাইল মানে ময়ো ল'ৰা বুলি ষ্টাইল মাৰিব লাগিব। তো কাইকোটি চাইকোটি দি দিওঁ আৰু চেঞ্জ হয়। তো এতিয়া যাওঁ আৰু যাবলৈ ওলালোঁ। এতিয়া এইখনটো জানে আমাৰ এইখন নহকে নহয়, এইখনে আমাৰ চিনাকি আইডেণ্টি কাৰ্ড বুলি কয়। তো আহিলোঁ, তো ৰাতিপুৱাৰ পৰা আহি কিনে গাড়ী চাওকচোন, ৰাতিপুৱাই পুৱাই চুনা লাগিল। ৰাতিপুৱাই পুৱাই দেখিলোঁ যে গাড়ীৰ চকাটো পামচাৰ হৈ আছে। কি কৰিম এতিয়া? চাওক এই বৈধ গাজালটো সোমাই আছিল গাড়ীৰ চকাটোত। দিনে বয়া আহিলোঁ আৰু তেনেকৈ হস্পিটেলত। দেখিছেনে এতিয়া পেচেণ্ট চাব লাগে, এই পেচেণ্ট বহিছে অলপ চলপকৈ। তো বাই বাই গাইজ, নেক্সট ভিডিঅ'ত লগ পাম আৰু ভাল লাগিলে ছাবস্ক্ৰাইব